নমস্কাৰ বন্ধুসকল, বিন্দাস মণিদীপা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু আজি আপোনালোকৰ কাৰণে মাছৰ পেটুৰ ৰেচিপি এটা লৈ আহিছোঁ, বেঙেনাৰ সৈতে বনোৱা। তো আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই ৰৌ মাছৰ পেটু লৈছোঁ আৰু পেটুখিনি ভালদৰে ধুই লৈছোঁ। আৰু ডাঙৰ পিঁয়াজ এটা এনেদৰে কাটি লৈছোঁ। পিঁয়াজৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে ব্যৱহাৰ কৰিব। আৰু এয়া লৈছোঁ শুকান জলকীয়া এটা, কেঁচা জলকীয়া এটা, আদা নহৰু পেষ্ট লৈছোঁ অকণমান, একেবাৰে মিহি কৰি লোৱা নাই। আৰু লৈছোঁ এয়া কেঁচা ধনিয়া অকণমান বেছিকৈ লৈছোঁ। ধনিয়াখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া লৈছোঁ বেঙেনা এটা, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কেৰাহী এখন গৰম হ'বলৈ বহাই দিছোঁ আৰু কেৰাহীখন ভালদৰে গৰম হৈ গৈছে। এতিয়া ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। ইয়াত তেলখিনি আমাৰ ভালদৰে গৰম হৈ গৈছে। এয়া শুকান জলকীয়া এটা দি দিছোঁ গৰম তেলত আৰু পিঁয়াজখিনিও দি দিম। এবাৰ ভালদৰে লৰাই দিব লাগিব পিঁয়াজখিনি। এয়া পিঁয়াজখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া ইয়াত কেঁচা জলকীয়া আৰু আদা নহৰু পেষ্টখিনিও দি দিম। কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভালদৰে ভাজি ল'ব লাগিব। এয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'ব লাগিব। পিঁয়াজখিনি অকণমান কোমলি আহিছে। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু হালধিখিনিও এতিয়া দি দিম। গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'ব লাগিব। এয়া পিঁয়াজখিনি অকণমান কোমলি আহিছে, ধৰিব পাৰিছেনে? আৰু ব্যৱহাৰ কৰিছোঁ এচামুচ এয়া জিৰা গুড়ি। গোটেইখিনি ভালদৰে লৰাই মাছৰ পেটুখিনি দি দিব লাগিব। এয়া মাছৰ পেটুখিনি দি ল'লোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে লৰাই দিব লাগিব। গেছৰ ফ্লেমটো হাই কৰিয়ে লৈছোঁ। এয়া ভালদৰে লৰাই ল'ব লাগিব গোটেইখিনি। এয়া কিছু সময় ভজাৰ পিছত দেখিছেনে কিমান তেল ওলাইছে মাছৰ পেটুখিনিৰ পৰা। আৰু কিছু সময় এনেদৰে ভালদৰে লৰাই ভাজি থাকিব লাগিব। মাছৰ পেটু ভাতৰ লগতো বনাব পাৰি। আজি পিছে মই বেঙেনাৰ লগতে বনাইছোঁ। এয়া এচামুচ দি দিলোঁ ৰেড চিলি পাউডাৰ। এইটোত জলকীয়াৰ কাৰণে নহয়, কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে দি দিম বেঙেনাখিনি। এয়া বেঙেনাখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। আৰু কিছু সময় ভালদৰে ভাজি থাকিব লাগিব বেঙেনাখিনি সিজালৈকে। ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে। গোটেইখিনি ভালদৰে এবাৰ লৰাই লৈছোঁ আৰু এতিয়া লো টু মিডিয়াম ফ্লেমত কিছু সময় ভালদৰে লৰাই থাকিব লাগিব। বেঙেনাখিনি সিজিবলৈ অকণমান সময় লাগিব। এয়া দেখিছেনে বেঙেনাখিনি লাহে লাহে সিজি আহিছে আৰু কালাৰটোও খুব ধুনীয়া হৈছিলে। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ আকৌ এবাৰ। ঢাকনি ব্যৱহাৰ নকৰাকৈ 20 মিনিটমান সময় লো ফ্লেমত এনেদৰে ভালদৰে লৰাই ভাজি ল'ব লাগিব। এয়া গোটেইখিনি ভালদৰে এনেদৰে লৰাই থাকিব লাগিব দেখুওৱা ধৰণে। আপোনালোকে পিছে মাছৰ পেটু খাই ভাল পায়নে? কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়া ঢাকনি লগাই লো ফ্লেমত কিছু সময় বেঙেনাখিনি সিজিবৰ কাৰণে ৰাখি দিব লাগিব। আৰু মাজে মাজে ঢাকনি গুচাই ভালদৰে লৰাই দিব লাগিব। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে। আপোনালোকে যদি এনেদৰে মাছৰ পেটু বেঙেনাৰ সৈতে বনাই খোৱা নাই, এবাৰ ট্ৰাই কৰিবচোন। এয়া বেঙেনাখিনি প্ৰায় সিজি আহিছে আৰু কিছু সময় লাগিব।
এয়া ভালদৰে লৰাই আছোঁ। আপোনালোকে যদি জলকীয়া বেছিকৈ খায় আৰু অকণ দি ল'ব পাৰিব। এয়া বেঙেনাৰ পৰাও পানী ওলাইছে। গোটেইখিনি ভালদৰে গেছৰ ফ্লেমটো হাই কৰি দি কমাই ল'ব লাগিব পানীখিনি শুকাই যোৱালৈকে। এয়া গোটেইখিনি ভালদৰে লৰাই আছোঁ আকৌ এবাৰ। প্ৰায় ৰেডি হৈয়ে আহিছে। এতিয়া মিডিয়াম ফ্লেমত আৰু কিছু সময় ভালদৰে এনেদৰে লৰাই থাকিব লাগিব। আৰু এয়া দিছোঁ এচামুচ গৰম মছলা। গোটেইখিনি ভালদৰে মিহলি কৰি দিব লাগিব। এয়া ভালদৰে লৰাই লৈছোঁ আকৌ এবাৰ। আৰু এতিয়া ইয়াতে দি দিম ধনিয়া। ধনিয়া মই অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ। ধনিয়াখিনি দিয়াৰ পিছতো গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। এয়া গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। আপোনালোকে ধনিয়া যদি বেয়া পায় এইটো স্কিপ কৰিব পাৰিব, একো নাই। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে। এয়া আমাৰ মাছৰ পেটু ভাজি বেঙেনাৰ সৈতে ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছোঁ আৰু আপোনালোকক পৰিৱেশন কৰা দেখুৱাই আছোঁ কেনেকুৱা হ'ল। এয়া ৰেডি হৈ গ'ল মাছৰ পেটু। তেনেহ'লে আজিলৈ আহিছোঁ। সোনকালে লগ পাম আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ। বাই বাই।